নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আমি আহিছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বুলি। বলকচোন গৈ থাকোঁ। এয়া আমি প্ৰৱেশ কৰিলোঁ। এইটো চাইডেদি গৈ শৰাই বস্তু দিব পাৰে, শৰাইৰ স্থান আছে। লাহেকৈ গৈ পানী এচাটি মাৰি বন্তি ইয়াত জ্বলি আছে। আমি বন্তি জ্বলালোঁ। তাৰপিছতে যিহেতু ইমান গৰম, এইডোখৰত দাদা কেইজনমানে পানী আৰু টেঙা পানী দি আছিল। টেঙা পানী যে একেবাৰে মানে কি ক'ম, ভাষা নাই, ইমানেই ভাল লাগে। আৰু এই যে ভক্তি গীতটো মই ভাবিছিলোঁ ডেগত বাজি আছে, পাছতে দেখিলোঁ এই দাদাকেইজনে ইয়াত বহি গাই আছিল। ইমান সুন্দৰ কণ্ঠ, ইমান সুন্দৰকৈ গাইছে, মন আপ্লুত কৰি। তাৰপিছত চাৰিওফালে আমি ঘূৰিলোঁ, বহিলোঁ। মোৰ লগৰজনীয়ে বহুত দিনৰ পৰা ভাবি আছিল শৰাই দিম বুলি। তাৰপিছত কালি যোৱা দেখি শৰাই দিলে আৰু মই দিলোঁ চাকি। অলপ সময়ৰ পাছত ঘোষণা কৰিলে বোলে শৰাই ভাগিছে আৰু তাৰ আমি মাহ প্ৰসাদ ল'বলৈ যাব লাগে। এতিয়া আমি মাহ প্ৰসাদ ল'বলৈ গৈ আছোঁ। প্ৰসাদ মোৰ প্ৰিয়, আৰু নামঘৰলৈ অহা মানে প্ৰসাদেই মেইন। প্ৰসাদ নোখোৱাকৈ যাব পাৰিনে? প্ৰসাদ ল'লোঁ। আৰু অলপ সময় ভিতৰত গৈ বহিলোঁ। বহি কৰি জিৰণি লৈ আমি উভতিলোঁ। আচলতে আমি আহিছিলোঁ গাড়ীত, লাইন গাড়ীত গৈছিলোঁ। লাইন গাড়ীত এতিয়া যাব লাগিব। আৰু শেষত আমি খাই ল'লোঁ ইমান গৰমৰ কাৰণে আমুল কুল, থামছ আপ, আৰু মোৰ ভাইটিলৈ ল'লোঁ আমুল কুল। আকৌ তাৰ পৰা এটা চেইন হিচাপে আনিলোঁ ৰছী। এয়া উভতনি যাত্ৰা। আহিলোঁ, বাই বাই।